হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ চেনেলৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল আৰু মোৰো ভাল। আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিছোঁ। আজি ভিডিঅ'টো হৈছে আমাৰ নামঘৰত দুদিনীয়াকৈ ভাগৱত অনুষ্ঠান পাতিছে আৰু আজি হৈছে প্ৰথম দিন আৰু এতিয়া আমি নামঘৰত যাম। মোৰ গা চা ধুই মেলি আজৰি আৰু ৰেডি হৈ লওঁ আৰু ৰেডি হৈ আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ওলাই মেলি ৰেডি আৰু নামঘৰলৈ যাম। ভণ্টিহঁত ওলাই ৰখি আছে মোলৈ আৰু মানে নামঘৰলৈ যাম। ভাগৱত ভ্ৰমণ এইফালে আমাৰ ঘৰেদি অহা কথা আছে, মানে এইফালেদি সেয়া কৰি মেলি তাৰপিছত ভ্ৰমণলৈ একেকোবে ওলাই যাম। মোৰ ওলাই মেলি ৰেডি আৰু তাত গৈ দেখাই থাকিম। এইফালে আমি এতিয়া ভাগৱত ভ্ৰমণ এইফালেদি আমাৰ ৰাস্তাইদি যাব, এনেকৈ যোগাৰ কৰি থৈ দিছে। গাঁৱৰ ভিতৰেদি ওলাই যাব আৰু এয়া খুৰীহঁত বৰমাহঁত চবে মিলি মানে সেৱা কৰিবলৈ ৰখি আছে আৰু একেলগতে আমি যাম ভ্ৰমণ কৰি কিনে একেবাৰে নামঘৰলৈ বুলি ওলাই যাম। তুমি পূৰ্ণ তুমি বিলে পূৰ্ণ ও দেখুই তুতি জগত কাপূৰ্ণ কৰো চৰণত ধৰো ৰয়ো মোক ওরাবে তোমার শরণ পঙ্কজ পুজিবে কত পুণ্য পাইল লাগো বাপ জগন্নাথ নকরাবনাথ ভগত তুমি ত্যাগ তুমি এটো ভকত বনাত নকৰা ভকতৰ কথা তুমি শুনা। গতিকে আমাকতো কি হৈছে যাবলৈ ধৰিছা, তোমাক মই কাৰ্পূৰ্ণ কৰিছোঁ, কাকলি কৰিছোঁ তোমাৰ লগত মোৰ
এতিয়া ভকতক ভগৱানে বোলে ভকতৰ কথা বাৰে বাৰে শুনে। ভকতে যদি কোনোবা এজনক গুৰু বোলে তেওঁ গুৰু হ'ব নোৱাৰে। ভকতে যদি কৃষ্ণক দেৱতা বুলি নামানে তেওঁ দেৱতা হ'ব নোৱাৰে। ভকতে যদি নাম নাগায় নাম তাতেই থাকিব। এতিয়া চাৰিটা গুৰুদেৱৰ নাম ভকতৰ ভিতৰত ভকতে সকলোকে উত্তম বুলি কৈছে। আৰু সেই ভকতৰ বৎসৰ বুলি কৈছে স্বয়ং শ্ৰীকৃষ্ণই। বোলে য'ত ভকত থাকে মই তাত থাকোঁ। এতিয়া আমাৰ লগত ভকত থাকে নাথাকে ঈশ্বৰ কৃষ্ণ আমাৰ লগত থাকে নাথাকে এইখেতে মূৰ্তি আছে থাকে চাগে জানে বাৰু আমি ভকত হ'ব লাগিব। ভকত মানে কোন কোন ভকত ভ ক আৰু দন্তীয়া ত এই তিনিটা বৰ্ণক আপুনি মই যদি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে কোনোবা এজন ভকত হয় নে নহয় কোনেও কাকো ক'বলগীয়া দৰকাৰ নাই। প্ৰথম ভটোৰ কথা কৈ আছে কি বুলি শুনিব। পঞ্চৰাত্ৰ তন্ত্ৰ আৰু দানৱ সংহিতাত কৈছে অ ভৱদে ভগৱনত ভৱ বিমোচন ভজন ভগতিত পূৰ্ণ হোমনত কীৰ্তন ভটৰ দায়িত্ব আহি গ'ল। এইবাৰ কৰ্ণৰ পাল আহি কৰ্ণৰ কথা ভালকে শুনিব। ইয়াতে কেনে লাগে কপদে কৃষ্ণ ভজি পবিত্ৰ পৰম সমস্ত আত্মাক যেন দেখৈ আত্ম কৰ্ণদায়িত্বই নাই। এইবাৰ একেবাৰে শেষত আহি দন্তীয়া ত পদে তৰণৰ উপায় হৃদয় পৰমত দেখে কৃষ্ণৰ ভটোৱে দন্তীয়া তটোৱে কিমান অপৰাধী নহয়। ভকতে চদৰৰ পৰা সাতজন আঠজন দহজন নহ'ল। ইয়াৰ অন্যতম কেৰাটো হ'ল এই কটোৱে জনপুত ঘাই। কটোৰ কেনা কেনেকে লাগে চাবচোন। ভকতে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত পূৰ্ণ সৌন্দৰ্য তিনিওতলিক আধাৰ ঈশ্বৰৰ কথাটো আমি সকলোৱে ভগৱান বুলি জানো। তেওঁক যে ভজনা কৰিব লাগে গুৰু কথাৰে সেইটো আমি জানো। কিন্তু নজনা দুখটো এইখিনিতে আহিল যে কপদে কৃষ্ণক ভজি পবিত্ৰ পৰম সমস্ত আত্মাক দেখে আত্মসম। কটোতে কেনে লাগি আছে সমস্ত আত্মা মানে কি ভকতজনে তেওঁৰ চক্ষুৰ আগত দৰ্শন হোৱা কীট পতংগৰ পৰা বৃহৎ হস্তি তিমি মানুহ গৰু ইত্যাদি যিমানবিলাক জীৱ আছে সকলোবিলাকক বোলে আত্মা বুলি কৈছে। ঈশ্বৰ বুদ্ধি কৰিব লাগিব। এতিয়া আমাৰ ভকতৰ মাজতে কাজিয়া নালাগে।